বয়স না যায়, বিটিসির মানুষ বয়স না যায়। ফাইনান্সিয়াল এপ্রুভেল নাই, যদি ফাইনান্সিয়াল এপ্রুভেল আসলে কেলে ইহঁতে পেট্ৰল পোৱা নাই। স্যার প্রমোদ বড়ুৱাই কৈ আছে যে যিবিলাক প্ৰমোদ চাকৰি দিছিলে ফাইনেন্স এপ্ৰুভেল থকাৰ পিছতো আপোনালোকৰ মানে পইচাৰ ধান্দা কৰি তেওঁ চাকৰিবিলাক ৰিপ্লেচ কৰে। এইবিলাক বাদ দিয়ে প্ৰমোদ বড়োৰ দিনত BCDC ছেক্ৰেটাৰী কথা কৈছেতো আৰু ফৰেষ্টৰ কথা কৈছে। ইহঁতে যদি জেনুইনলি সঁচাকৈ যদি চাকৰি দিছে ইয়াৰ আমাৰ ক'ব লগা কি আছে, কিন্তু ইহঁতে যে চাকৰিটো ঠিক ঠাক হোৱা নাই, ঠিক ঠাক কৰিব পৰা নাই, এইটোহে আমি ৰেগুলাৰ কৰিবৰ কাৰণে আইনগতভাৱে এইবিলাক চাকৰি দিয়াটো হৈছে না হোৱা নাই, এইটোহে আমি চাইছোঁ। ফাইনেন্স কমিশনাৰ ফাইনান্সিয়েল এপ্ৰুভেল নাই, যদি ফাইনান্সিয়েল এপ্ৰুভেল আছিলে কেলে ইহঁতে পেট্ৰল পোৱা নাই। সেইখিনি মানুহে কাম কৰিছে, যদি ইলিগেল হৈ যায় কি হ'ব? ইলিগেল যদি হৈছে নাপাব, লিগেল পাব। গেষ্ট হাউচৰ বিলাক এতিয়া চাকৰি দিয়া হয় আপোনাৰ দিনৰে যিবিলাক গেষ্ট হাউচত গেষ্ট হাউচত যিবিলাক চাকৰি দিছে আগতে কিছুমানক মই কন্ট্ৰেকচুৱেল দিছে, কিছুমানক ফিক্সড পে দিছে, এইটোৱে। কিন্তু এতিয়াও তেওঁলোকে এতিয়া ইহঁতে পাৰ্মানেণ্ট হ'ব। বহুতৰ বয়স যাব ছাৰ, এতিয়া বয়স বয়স না যায়, বিটিসিৰ মানুহ বয়স না যায়, পাবই।